হেল্ল' বন্ধুসকল, আজি আমি আলোচনা কৰিম যে ভাৰতৰ পৰা বাহিৰলৈ যোৱা ট্ৰেইনৰ বিষয়ে। আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। প্ৰতিদিনে 12,617খন ট্ৰেইন ভাৰতবৰ্ষত চলে। 30 লাখ পেছেঞ্জাৰক নিজৰ ঠাইত পঠায়। আমাৰ ভাৰতত 4 লাখ ৰেল লাইন আছে। আপুনি জানেনে ৰেলসমূহ অকল ভাৰততে নহয় বিদেশলৈও যায়। জানো আহক ভাৰতৰ পৰা কি ট্ৰেইন বিদেশলৈ যায়। নম্বৰ 1, ইণ্ডিয়া টু বাংলাদেশ। ভাৰতৰ পৰা বাংলাদেশলৈ 2খন ট্ৰেইন যায়। ভাৰতৰ কলিকতা চহৰৰ পৰা বাংলাদেশলৈ যোৱা ট্ৰেইন দুখন হ'ল মেট্ৰী এক্সপ্ৰেছ। 2008 চনত লঞ্চ কৰিছিল। মানুহে এই ট্ৰেইনখনত গৈ বহুত ভাল পাইছিল। আৰু 2 নম্বৰ ট্ৰেইনখন হ'ল বন্ধন এক্সপ্ৰেছ। এই ট্ৰেইনখন সপ্তাহত 6 দিন চলে। কলিকতা চহৰৰ পৰা 375 কিলোমিটাৰ বাংলাদেশ যায়। নম্বৰ 2, ইণ্ডিয়া টু পাকিস্তান। এই এখন হ'ল সমঝোতা এক্সপ্ৰেছ। 2 নম্বৰখন হ'ল ডাৰ্ণ এক্সপ্ৰেছ। এই ট্ৰেইনখন পৃথিৱীতে লোকপ্ৰিয় কাৰণ ইণ্ডিয়া পাকিস্তান ৱৰ্ল্ড মষ্ট ডেঞ্জাৰাছ বৰ্ডাৰ তুলনা কৰিব পাৰি। সমঝোতা এক্সপ্ৰেছ 22 জুলাই 1947 চনত ৰিলিজ কৰিছিল। এই ট্ৰেইনখন বহুবাৰ চলি থাকে আৰু মাজে মাজে বন্ধ কৰিও দিয়ে। বৰ্তমান এই ট্ৰেইনখন প্ৰচলিত হৈ আছে। সপ্তাহত এদিনে চলে। অমৃতসৰৰ পৰা পাকিস্তান লাহোৰ চহৰলৈ যায়। কিলোমিটাৰ যাত্ৰা কৰে 4 ঘণ্টা 10 মিনিট সময়ত। কিন্তু এই ট্ৰেইনখনত যাবলৈ হ'লে ভিজা বনাব লাগিব। ভিজা থাকিলেহে এই ট্ৰেইনখনত যাব পাৰে। বন্ধুসকল, আহিবলগীয়া সময়ত বহুকেইখন ট্ৰেইন ৰিকভাৰ কৰিব। কাৰণ আহিবলগীয়া সময়ত দেখিবলৈ পাবা যে ইণ্ডিয়া টু নেপাল। ইণ্ডিয়াৰ পৰা কাঠমাণ্ডুলৈ ট্ৰেইন লাইন স্থাপিত কৰিব। কেইবছৰমান পিছত ষ্টাৰ্ট হ'ব। তাৰ পিছত আৰম্ভ হ'ব ইণ্ডিয়া টু ভূটান, ইণ্ডিয়া টু ম্যানমাৰ, ইণ্ডিয়া টু চাইনা, ইণ্ডিয়া টু থাইলেণ্ড ইত্যাদি। যাত্ৰা কৰিব পাৰিব কেইবছৰমান সময় লাগিব। কাৰণ বহু জংগল, হাবি, নদ-নদী আদিৰ মাজেৰে ৰাস্তা বনাব লাগিব। সেইবাবে সময় লাগিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ঘণ্টা বাটনটো দবাই দিয়ক। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।